বন্ধুসকল আসামিজ চেপছ জ্ঞানলৈ আপোনালোকক স্বাগতম। আজি আমি আপোনালোকক কম এটা মেছেজৰ বিষয়ে। সেই মেছেজটো আহিছে এয়াৰটেলৰ তৰফৰ পৰা। আপোনালোকৰেও সেইটো মেছেজ আহিব পাৰে। মই মেছেজটো দেখুৱাই দিছোঁ যে কি মেছেজ আহিছে, আৰু এইটো মেছেজ 2G বা এয়াৰটেল 3G ব্যৱহাৰ কৰা লোকসকললৈহে আহিব। মোৰ 3G আছিল, সেই চিমটোত মোৰ এটা মেছেজ আহিছে। সেই মেছেজটো মই দেখুৱাইছোঁ আপোনালোকক। মেছেজটোত লিখা আছে যে জাননী বুলি আহিছে, আপুনি বৰ্তমান ব্যৱহাৰ কৰা চিম 25 তাৰিখে লৈকে ঠিকেই থাকিব, তাৰপিছত ডাটা সেৱা বন্ধ হৈ যাব, তেনেকৈ লিখিছে। 4G চিম আপগ্ৰেড কৰিবৰ কাৰণে কৈছে। আকৌ তলতো আহিছে 19 তাৰিখে এটা, প্ৰথমতো আহিছিল 20 তাৰিখে এটা আহিছে, তাতো লিখা আছে ইউ উইল বি নট এবল টু ইউজ ভইচ এণ্ড ডাটা ছাৰ্ভিচ আফটাৰ 25 ছেপ্টেম্বৰ 2017 with existing SIM, please upgrade to 4G SIM for free enjoy continue service। গতিকে এনেধৰণৰ এটা আপোনালোকে জুম কৰিলে দেখা পাব। ইম্পৰ্টেণ্ট উইল বি নট বি এবল টু ইউজ ভইচ এণ্ড ডাটা ছাৰ্ভিচেছ আফটাৰ 25 ছেপ্টেম্বৰলৈকে দিছে সময়সীমা। এইটো প্ৰথম নম্বৰ জাননী, আপুনি বৰ্তমান ব্যৱহাৰ কৰা চিম 25 ছেপ্টেম্বৰলৈকে ঠিক ভইচ আৰু ডাটা সেৱা বন্ধ হোৱা যাব। এনেদৰে দুটা মেছেজ আহিছে। আপোনালোকলৈও আহিব পাৰে এই দুইটা মেছেজ, আৰু যদি আহিছে তেন্তে কমেণ্ট কৰিব পাৰে। আৰু মই এই চেনেলৰ যোগেদি আপোনালোকক জনাইছোঁ যে 25 ছেপ্টেম্বৰৰ ভিতৰত আমি 4G চিম আপগ্ৰেড কৰিব লাগিব, নহ'লে আমাৰ সেৱাসমূহ বন্ধ কৰি দিব এয়াৰটেলৰ তৰফৰ পৰা, তেনে বুলি মেছেজ আহিছে। আপোনালোকক মেছেজো মই প্ৰুফ হিচাপে দেখুৱাইছোঁ। আপোনালোকৰো আহিছেনে নাই কমেণ্টছত কমেণ্ট কৰিব পাৰে। আৰু যদি এই ভিডিঅ'টো ভাল পাইছে তেন্তে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। আজিলৈ আহিছোঁ, নমস্কাৰ।